ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আপোনালোক নিশ্চয় ভালে আছে। আজি মই পাকঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে দেখিছে আজি মই বনাবলৈ লৈছোঁ বামলা মাছৰ এটা ৰেচিপি। মানুহজন এতিয়া আহিছে, এয়া দেখিছেনে? হাই দি দিয়া। হাই। আৰু এতিয়া তেওঁ আহিছেহে, আকৌ এতিয়া ওলাই যাব। কেমেৰাটো মানে কোনোবাই ধৰি দিলে মানে ভাল হয় মানে ভিডিঅ'টো বনাবলৈ। আৰু মোৰ যিডাল মানে কেমেৰা থোৱা ষ্টেণ্ডডাল সেইডাল ভাঙি থাকিলে এতিয়া মই নিজে বনাব লাগিব, মোবাইলটো দেখাই দেখাই বনাব লাগিব। ইমান ভালকৈ মই কৰিব নোৱাৰিম, বেয়া নাপাব। আৰু কেমেৰা কোৱালিটিটো বেয়া হৈ যাব কাৰণ এইটো মানে মোবাইলটো লৈ যাব। আৰু এতিয়া মই বনাবলৈ তেতিয়াহ'লে পটাপট ষ্টাৰ্ট কৰোঁ। তেওঁ এতিয়া ক'ৰবাত যায়, আপোনালোকে ৰেচিপিটো চাব। আৰু যদি বনাব জানে তেতিয়াহ'লে স্কিপ কৰি দিয়ক। আৰু আজি আমি ডিনাৰটো মই অকলে আছোঁ, কি কি খাওঁ আপোনালোকক বনাই বনাই অকণ অকণকৈ দেখুৱাম। আৰু বেছি বৰ নহয় বাৰু, চাই থাকিব। হয়নে? চাই থাকিবলৈ কোৱা। চাই থাকিব। আৰু ৰেচিপিটো বনাবৰ কাৰণে এয়া আদা, নহৰু, জলকীয়া, পিঁয়াজ, বিলাহী, কেপচিকাম আৰু এইপিনে এই মাছটো একদম উতলা পানী আছিলে, এতিয়া অৱশ্যে ঠাণ্ডা হ'ল। উতলা পানীত মাছটো মাথাটো কাটি এনেকৈ ধুনীয়াকৈ টুকুৰা টুকুৰকৈ মানে তিয়াই থৈছোঁ। পানীখিনি ঠাণ্ডা হ'ল, তাৰপিছত আকৌ দুবাৰমান ধুব লাগিব, মানে বালি থাকে। আৰু শেষত দিবলৈ ধনিয়াও মই ৰেডি কৰিছোঁ, দেখিছেনে? সম্পূৰ্ণখিনি মই ৰেডি কৰি লৈছোঁ। আৰু বামলা মাছটো আপোনালোকে দেখিছে দীঘলীয়া, কিন্তু মই মানে দেখুৱাবলৈ নহ'ল। আৰু এয়া চাওক, মই এনেকৈ কাটি লৈছোঁ। এতিয়া বনাওঁ, আপোনালোকে চাই থাকক। প্ৰথমে মাছখিনি ধুনীয়াকৈ ধুই দেখিছে মই ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰাৰ পিছত কেৰাহীত তেল গৰম হোৱাৰ পিছত পিঁয়াজ, নহৰু, আদা আৰু জলকীয়া ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু কেৰাহীখন ইগন'ৰ কৰিব দেই, ইমান মানে আজি পটককৈ বনাই দিলোঁ। আৰু মই এনেকৈ শ্বুট কৰি দিলোঁ, মানে যিটো কেৰাহী ইউজ কৰোঁ ৰেচিপি বনাবৰ কাৰণে সেইটো ইউজ নকৰিলোঁ। আৰু এইপিনে দেখিছে আদা, নহৰু, পিঁয়াজ, জলকীয়া ধুনীয়াকৈ ফ্ৰাই কৰাৰ পিছত হালধি অকণমান দি দিলোঁ। আৰু হালধিখিনি দিয়াৰ পিছত লৰাই এতিয়া দিছোঁ মই বিলাহী, আৰু লগতে মই কেপচিকামো দি দিম। এয়া দেখিছে, তাৰপিছতে ধুনীয়াকৈ লৰাই দিম। আৰু এনেকৈ সকলোৱে যাতে বনায়, যিসকলে নবনায় তেওঁলোকৰ কাৰণে ভিডিঅ'টো মই এৰি দিছোঁ। আৰু যিসকলে আগতে এনেকৈ বনাইছে তেওঁলোকে নিশ্চয় জানে যে কিমান বেছি টেষ্টি হয় খাবলৈ। আৰু আচলতে মই শুকান মাছ বিয়াৰ পাছৰ পৰাহে খাবলৈ লৈছোঁ। আগতে আমাৰ ঘৰত মানে নাখায় বা ময়ো খোৱা নাছিলোঁ। আৰু এইপিনে মই দিছোঁ সোৱাদ অনুসাৰে নিমখ অকণমান। নিমখখিনি দি ধুনীয়াকৈ আকৌ মই লৰাই ল'লোঁ, দেখিছে আপোনালোকে। কিন্তু যিসকলে শুকান মাছ খায় তেওঁলোকে জানে টেষ্টটো কিমান বেছি ধুনীয়া। আৰু সেই যে ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি মাছ এতিয়া কেপচিকাম আৰু বিলাহীখিনি ধুনীয়াকৈ সিজাৰ পিছত মাছখিনি দি দিলোঁ। আৰু সঁচা কথা ক'ব গ'লে একদমেই নুগোন্ধাই এই মাছটোত এনেকৈ যদি বনোৱা হয়, খুব বেছি টেষ্টি হয়। মই পিছে জলকীয়া কেইবাটাও দিলোঁ, বহুত চাগে জ্বলা হ'ব দেই। আৰু ইয়াত দেখিছে ধুনীয়াকৈ মই লৰাই দিছোঁ। অলপ দেৰি ভজাৰ পিছত অকণমান পানী দি দিছোঁ। ইয়াত দেখিছে পানী দি দিছোঁ, অকণমান উতল আহিব। তাৰপিছত অকণমান যেতিয়া ডাঠ হৈ যাব, গ্ৰেভীৰ নিচিনা হ'ব, তেতিয়া দি দিব লাগিব গৰম মছলা গুড়ি অকণমান। আৰু শেষত ধনিয়া দি ধুনীয়াকৈ খাব পাৰিব। মোৰ একদম ৰেচিপি হৈ গ'ল ৰেডি। লাষ্টত ধনিয়া পাতখিনি দি দিলোঁ। আৰু এতিয়া মই বনাবলৈ লৈছোঁ, মানে বাচি আছোঁ সৰু সৰু মাছ। হৈ গ'ল বামলা মাছ, আপোনালোকক দেখুৱাইছিলোঁ। আৰু এইফালে আছে সৰু সৰু মাছ, আৰু এইফালে আছে বেঙেনা পিটিকা। মজ্জা মজ্জা। এতিয়া আমি ধুনীয়াকৈ খাম। কেনেকুৱা হৈছে কোৱা? মজা। কোনটো বেছি ভাল লাগে? কোনটো খালা প্ৰথম? এইটো বামলা? বামলা মজা আছে দেই, জ্বলা, স্পাইচি এণ্ড টেষ্টি। থেংক ইউ। আৰু পিটিকাটো খুৱাই দিওঁ। মোক অকণ দিয়া নাই, এচামুচ বেছি নালাগে, মোক এচামুচ দি দিলে হ'ব। মজা হৈছে, মজা হৈছে। আৰু গাইজ আজি আমি এনেকৈ খাইছোঁ, ধুনীয়াকৈ বনাই। আপোনালোকেও খাব। খাই মানুহজনে ভাল পাইছে, জ্বলাটো খুব হৈছে বুলি কৈছে। জ্বলাটো বেছি হৈছে। মই খাই চাওঁ আৰু ভালকৈ খাইছা। জ্বলা কিন্তু হৈছে সঁচাকৈ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো চাই লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এনেকৈ ভিডিঅ' বনাম। আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট।